মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল সপোনলৈ স্বাগতম জনাইছোঁ। আমি দশম শ্ৰেণী বিজ্ঞানৰ প্ৰশ্নোত্তৰৰ বিষয়ে আলোচনা কৰি আছোঁ। আগৰ দুটা ভিডিঅ'ত আমি দশম শ্ৰেণী পোহৰ অধ্যায়ৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰৰ বিষয়ে আলোচনা কৰিলোঁ। আহাচোন আজি আমি সকলোৱে দশম শ্ৰেণী প্ৰথম অধ্যায়ৰ প্ৰশ্নোত্তৰৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথম প্ৰশ্ন, বায়ু দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে। উত্তৰ, মেগনেছিয়াম ফিতাৰ পৃষ্ঠভাগত বায়ুত থকা জলীয় বাষ্পৰ বাবে ক্ষাৰকীয় মেগনেছিয়াম কাৰ্বনেটৰ এটা তৰপ গঠন হয়। এই তৰপৰ বাবে মেগনেছিয়ামৰ ফিতাই বায়ুত থকা অক্সিজেনৰ প্ৰত্যক্ষ সংযোগ নেপায়। সেইবাবে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে। তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা। হাইড্ৰজেন যোগ ক্লৰিন = হাইড্ৰজেন ক্লৰাইড, হাইড্ৰজেনৰ সংকেত H2, ক্লৰিনৰ সংকেত Cl2 = 2HCl, H2 + Cl2 2HCl। 2 নম্বৰ, বেৰিয়াম ক্লৰাইড প্লাছ এলুমিনিয়াম ছালফেট = বেৰিয়াম ছালফেট প্লাছ এলুমিনিয়াম ক্লৰাইড। বেৰিয়াম ক্লৰাইডৰ সংকেত হ'ল BaCl2 আৰু এলুমিনিয়াম ছালফেট Al2SO4 = BaSO4 + 2AlCl3। আমি যদি সমীকৰণটো সন্তুলিত কৰোঁ তেতিয়া হ'ব 3BaCl2 + Al2SO4 = 3BaSO4 + 2AlCl3। ছডিয়াম যোগ পানী = ছডিয়াম হাইড্ৰক্সাইড প্লাছ হাইড্ৰজেন 2Na + 2H2O। পানী সংকেতটো আমি জানো 2H2O = 2NaOH + H2। ইয়াত চোৱা সোঁপক্ষ আৰু বামপক্ষ চোৱা, ছডিয়াম দুটা আছে, হাইড্ৰজেন আছে 4টা। ঠিক আছে, ছডিয়াম হাইড্ৰক্সাইডত হাইড্ৰজেন দুটা আছে আৰু ইপিনে হাইড্ৰজেন প্লাছ হাইড্ৰজেনত দুটা হাইড্ৰজেন আছে, গতিকে 4টা হ'ল। অক্সিজেন আছে দুটা, যোনটো ছডিয়াম হাইড্ৰক্সাইড, অক্সিজেন দুটা আছে। নেক্সট কুৱেশ্যন, তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন ষ্টেট চিম্বল সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। অৱস্থা চিহ্ন মানে কোনটো অৱস্থাত আছে, জুলীয়া অৱস্থাত, গেছীয় অৱস্থাত, লিকুইড অৱস্থাত বা যি অৱস্থাতে নহওক সেইটো অৱস্থা চিহ্ন লিখিব লাগিব। প্ৰথমতে বেৰিয়াম ক্লৰাইড প্লাছ ছডিয়াম ছালফেটৰ জলীয় দ্ৰব্যৰ মাজত বিক্ৰিয়া কৰি অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইডৰ দ্ৰৱ প্ৰস্তুত হয়। BaCl2Aq + Na2SO4 = BaSO4 + 2NaCl Aq। Aq মানে হ'ল একুৱাছ, অৰ্থাৎ জলীয় দ্ৰৱ। নেক্সট কুৱেশ্যন, এনে এটা পদাৰ্থ Xৰ নাম ক'ব লাগে যাৰ দ্ৰৱক বগা ৰং সানিবলৈ হোৱাইট ৱাশ্বিং কৰিবলৈ ব্যৱহাৰ কৰা হয়। এক পদাৰ্থ Xৰ নাম আৰু সংকেত লিখা। আমি এইটো সদায় ব্যৱহাৰ কৰি থকা হয়, যোনটো আমাৰ বেৰত বগা চূণ মানে বগা ৰং মাৰিবলৈ ব্যৱহাৰ কৰা হয়, সেইটো হ'ল পোৰা চূণ। 2 নম্বৰ কুৱেশ্যন, পানীৰ সৈতে পদাৰ্থ Xে কৰা বিক্ৰিয়াটো লিখা। পানীৰ সৈতে পদাৰ্থ Xে কৰা বিক্ৰিয়াটো অৰ্থাৎ পোৰা চূণে কৰা বিক্ৰিয়াটো হ'ল CaO solid + H2O। পানীৰ সংকেতটো হ'ল H2O liquid = CaOH2O তাৰমানে জলীয় দ্ৰৱ, অৰ্থাৎ শিথিলিত চূণ। নেক্সট, লো গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট এটা ৰঙৰ পৰিৱৰ্তন ঘটে কিয়? লো কপাৰতকৈ অধিক সক্ৰিয়, সেইবাবে কপাৰ ছালফেট দ্ৰৱত লো গজাল এটা ডুবাই ৰাখিলে লোৱে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰে। ফলত কপাৰ ছালফেট দ্ৰৱৰ গাঢ়তা কমি যায় আৰু কপাৰ ছালফেটৰ দ্ৰৱ নীলা বৰণ হেতা হৈ পৰে আৰু লোৰ গজাল তাম বৰণৰ হয়। সেইবাবে লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱৰ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে। নেক্সট, এটা দ্বি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া। চিলভাৰ নাইট্ৰজেন জলীয় দ্ৰৱই ছডিয়াম ক্লৰাইডৰ লগত বিক্ৰিয়া কৰি চিলভাৰ ক্লৰাইডৰ বগা অৰ্ধকেপ আৰু ছডিয়াম নাইট্ৰেট দ্ৰৱ উৎপন্ন কৰে। এইটো হ'ল এটা দ্বি অপহৰণ বিক্ৰিয়াৰ উদাহৰণ। ইয়াৰ সংকেতটো হ'ব AgNO3 Aq + NaCl Aq = AgCl solid +
NaNO3 এইটো হ'ল দ্বি অপহৰণ প্ৰক্ৰিয়া অন্য এটা উদাহৰণ। তলৰ বিক্ৰিয়াসমূহৰ জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিয়া। 1 নম্বৰ বিক্ৰিয়া 4Na solid plus O2 gas equal 2Na2OS। এই বিক্ৰিয়াটোত ছডিয়াম জাৰিত হৈছে আৰু ছডিয়াম অক্সাইড উৎপন্ন হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে। CuO কপাৰ অক্সাইড solid plus H2 gas equal Cu কপাৰ solid plus হাইড্ৰজেন নহয় পানী H2O লিকুইড। ইয়াত হাইড্ৰজেন জাৰিত হৈ পানী উৎপন্ন হৈছে আৰু কপাৰ অক্সাইড বিজাৰিত হৈ কপাৰ উৎপন্ন হৈছে। তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ? বিক্ৰিয়াটো হ'ল 2PbO plus C equal 2Pb plus CO2 আৰু অপশ্যনবিলাক হৈছে A লেড বিজাৰিত হৈছে, B কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে, C কাৰ্বন জাৰিত হৈছে, D লেড অক্সাইড বিজাৰিত হৈছে। আৰু ইয়াৰ উত্তৰবিলাক এনে ধৰণৰ 1 A আৰু B, 2 A আৰু C, 3 A, B আৰু C, 4 1 4। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ অৰ্থাৎ A আৰু B লেড বিজাৰিত হৈছে আৰু কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে। নেক্সট Fe2O3 ইয়াত ভুল হৈ আছে, Fe23 হৈ আছে কিন্তু হ'ব লাগে Fe2O3 plus 2Al equal Al2O3 plus 2Fe। ওপৰৰ বিক্ৰিয়াটো এটাৰ উদাহৰণ A সংযোজন বিক্ৰিয়া, B দ্বি অপহৰণ বিক্ৰিয়া, C বিয়োজন বিক্ৰিয়া, D এটা অপহৰণ বিক্ৰিয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব A আৰু B অৰ্থাৎ এই বিক্ৰিয়াটো এটা সংযোজন বিক্ৰিয়া আৰু বিয়োজন বিক্ৰিয়া উদাহৰণ। কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লো গুৰিত যোগ কৰা হয়? শুদ্ধ উত্তৰটোত টিক চিন দিয়া। A হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়, B ক্লৰিন গেছ আৰু আইৰণ হাইড্ৰক্সাইড উৎপন্ন হয়, C বিক্ৰিয়া নঘটে, D আইৰণ লৱণ আৰু পানী উৎপন্ন হয়। আমাৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে আৰু শুদ্ধ উত্তৰটো হ'ব এই অপশ্যনকেইটাৰ ভিতৰত A আৰু B অৰ্থাৎ হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হ'ব আৰু ক্লৰিন গেছ আৰু আইৰণ অক্সাইড হাইড্ৰক্সাইড উৎপন্ন হ'ব। নেক্সট কুৱেশ্যন, সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে? উত্তৰ, যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ প্ৰতিটো মৌল সমান সংখ্যক পৰমাণু থাকে তাকে সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে। অৰ্থাৎ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ অৰ্থাৎ দুই পক্ষত থকা মৌলৰ পৰমাণু সংখ্যা সমান হ'ব লাগিব। উদাহৰণস্বৰূপে H2 plus Cl2 equal to HCl। ইয়াত চোৱা হাইড্ৰজেন দুটা আৰু ক্লৰিন দুটা আছে আৰু ইটো ছাইডত ঠিকমতে 2HCl অৰ্থাৎ দুটা হাইড্ৰজেন আৰু দুটা ক্লৰিন। ঠিক তেনেকৈ 2H2 plus O2 equal to H2 অৰ্থাৎ দুটা হাইড্ৰজেন আৰু অক্সিজেনৰ দুটা পৰমাণু লগ লাগি 2H2 অৰ্থাৎ হাইড্ৰজেন চাৰিটা আৰু অক্সিজেনৰ দুটা পৰমাণুৱে পানী গঠন হৈছে। আমি জানো যে ভৰৰ নিত্যতা বিধি অনুযায়ী ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি নাইবা ধ্বংস নহয়। সেয়ে বিক্ৰিয়াসমূহত বিক্ৰিয়া আগত বিক্ৰিয়ক পদাৰ্থৰ মুঠ ভৰ আৰু বিক্ৰিয়াৰ পাছত বিক্ৰিয়াজাত পদাৰ্থসমূহৰ মুঠ ভৰ সমান হ'ব লাগিব। গতিকে ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰিব লাগে। তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তুলন কৰা। আমি প্ৰথমতে কি কৰিব লাগিব? ৰাসায়নিক সমীকৰণটো লিখি ল'ব লাগিব, তাৰপিছত সন্তুলন কৰিব লাগিব। গতিকে যদি আমি ৰাসায়নিক সমীকৰণটো প্ৰথমতে লিখি লওঁ তাক জকা ৰাসায়নিক সমীকৰণ বোলা হয়, তাৰপিছতে আমি সন্তুলিত কৰিব লাগিব। 1 নম্বৰ, হাইড্ৰজেন গেছে নাইট্ৰজেনৰ সৈতে লগ লাগি এমনিয়া প্ৰস্তুত কৰে। আমি জানো হাইড্ৰজেনৰ সংকেত H2 আৰু নাইট্ৰজেনৰ সংকেত N2 অৰ্থাৎ H2 plus N2 equal NH3। NH3 হ'ল এমনিয়া সংকেত। ইয়াক যদি আমি সন্তুলিত কৰোঁ তেতিয়াহ'লে হ'ব 3H2 plus N2 equal 2NH3। নেক্সট, হাইড্ৰজেন ছালফাইড বায়ুত দহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে। এই বিক্ৰিয়াটোৰ সমীকৰণ হ'ব H2S অৰ্থাৎ হাইড্ৰজেন ছালফাইড প্লাছ O2 equal H2O প্লাছ SO2। SO2 মানে ছালফাৰ ডাই অক্সাইড। আৰু ইয়াক যদি আমি সন্তুলন কৰোঁ হ'ব 2H2S প্লাছ 3O2 equal 2H2O প্লাছ 2SO2। নেক্সট, বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম ছালফেটৰ সৈতে বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লৰাইড আৰু বেৰিয়াম ছালফেটৰ অৰ্ধক্ষেপ উৎপন্ন কৰে।
আৰু এই বিক্ৰিয়াটো সমীকৰণ হ'ব BaCl2 অৰ্থাৎ বেৰিয়াম ক্লৰাইড প্লাছ Al2SO4 এলুমিনিয়াম ছালফেট। এলুমিনিয়াম ছালফেটৰ সংকেতটো তোমালোকে মনত ৰাখিবা Al2SO4 ইকুৱেল AlCl3 প্লাছ BaSO4 আৰু ইয়াক সন্তুলিত কৰিলে হ'ব 3BaCl2 AQ প্লাছ Al2SO4 AQ ইকুৱেল 2AlCl3 AQ প্লাছ 3BaSO4। নেক্সট, পটাছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটাছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। এই বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ হ'ব K অৰ্থাৎ পটাছিয়াম প্লাছ H2O ইকুৱেল KOH অৰ্থাৎ পটাছিয়াম হাইড্ৰক্সাইড প্লাছ H2 আৰু ইয়াক আমি সন্তুলিত কৰিলে হ'ব 2KS অৰ্থাৎ সলিড প্লাছ 2H2OL ইকুৱেল 2KOH AQ প্লাছ H2। নেক্সট, তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা। 1 HNO3 অৰ্থাৎ HNO3 নাইট্ৰিক এচিড বুলি কোৱা হয় প্লাছ CaOH2 কেলছিয়াম হাইড্ৰক্সাইড ইকুৱেল CaNO3 কেলছিয়াম নাইট্ৰেট প্লাছ H2। ইয়াক সন্তুলন কৰিলে হ'ব 2HNO3 প্লাছ CaOH2 ইকুৱেল CaNO3 প্লাছ 2H2O। নেক্সট, B NaOH অৰ্থাৎ ছডিয়াম হাইড্ৰক্সাইড প্লাছ H2SO4 অৰ্থাৎ ছালফিউৰিক এচিড। ছডিয়াম হাইড্ৰক্সাইড প্লাছ ছালফিউৰিক এচিড ইকুৱেল Na2SO4 ছডিয়াম ছালফেট প্লাছ H2। ইয়াক আমি সন্তুলিত কৰিলে হ'ব 2NaOH প্লাছ H2SO4 ইকুৱেল Na2SO4 প্লাছ 2H2O। নেক্সট, ছডিয়াম ক্লৰাইড প্লাছ চিলভাৰ নাইট্ৰেট ইকুৱেল চিলভাৰ ক্লৰাইড প্লাছ ছডিয়াম নাইট্ৰেট। ইয়াক সন্তুলিত কৰিলে হ'ব NaCl প্লাছ AgNO3 ইকুৱেল AgCl প্লাছ NaNO3 অৰ্থাৎ বিক্ৰিয়াটো আগৰে পৰাই সন্তুলিত হৈ আছে। নেক্সট, BaCl2 প্লাছ H2SO4 ইকুৱেল BaSO4 প্লাছ HCl অৰ্থাৎ বেৰিয়াম ক্লৰাইড প্লাছ ছালফিউৰিক এচিড ইকুৱেল বেৰিয়াম ছালফেট প্লাছ HCl অৰ্থাৎ হাইড্ৰক্লৰিক এচিড। ইয়াক যদি আমি সন্তুলিত কৰোঁ তেন্তে হ'ব BaCl2 প্লাছ H2SO4 ইকুৱেল BaSO4 প্লাছ 2HCl। নেক্সট কুৱেশ্যন, তলৰ বিক্ৰিয়াৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। কেলছিয়াম হাইড্ৰক্সাইড প্লাছ কাৰ্বন ডাই অক্সাইড ইকুৱেল কেলছিয়াম কাৰ্বনেট প্লাছ পানী। উত্তৰ CaOH2 প্লাছ CO2 ইকুৱেল CaCO3 প্লাছ H2O। নেক্সট, জিংক প্লাছ চিলভাৰ নাইট্ৰেট ইকুৱেল জিংক নাইট্ৰেট প্লাছ চিলভাৰ। ইয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণটো হ'ব Zn প্লাছ 2AgNO3 ইকুৱেল ZnNO3 2 প্লাছ 2Ag। C এলুমিনিয়াম প্লাছ কপাৰ ক্লৰাইড ইকুৱেল এলুমিনিয়াম ক্লৰাইড প্লাছ কপাৰ আৰু ইয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণটো হ'ব 2Al প্লাছ 3CuCl2 ইকুৱেল 2AlCl3 প্লাছ 3Cu। D বেৰিয়াম ক্লৰাইড প্লাছ পটাছিয়াম ছালফেট ইকুৱেল বেৰিয়াম ছালফেট প্লাছ পটাছিয়াম ক্লৰাইড। ইয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণটো হ'ব BaCl2 প্লাছ K2SO4 ইকুৱেল BaSO4 প্লাছ 2KCl। নেক্সট কুৱেশ্যন, তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰা অৰ্থাৎ বিক্ৰিয়াটো কি ধৰণৰ বিক্ৰিয়া সেইটো আমি উল্লেখ কৰিব লাগে। 1 নম্বৰ কুৱেশ্যন, পটাছিয়াম ব্ৰমাইড AQ প্লাছ বেৰিয়াম আইড্ৰাইড AQ ইকুৱেল পটাছিয়াম আইড্ৰাইড প্লাছ বেৰিয়াম ব্ৰমাইড। ইয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণটো হ'ব 2KBr প্লাছ BaI2 ইকুৱেল 2Ki প্লাছ BaBr2। এইটো এটা দ্বি অপহৰণ বিক্ৰিয়া। তোমালোকে ইয়াত চোৱা আয়ডিন অপসাৰিত হৈছে আৰু ব্ৰমাইড অপসাৰিত হৈছে। আয়ডিন অপসাৰিত হৈ পটাছিয়াম আইড্ৰাইড গঠন হৈছে আৰু পটাছিয়াম ব্ৰমাইডৰ পৰা ব্ৰমাইড অপসাৰিত হৈ বেৰিয়াম ব্ৰমাইড গঠন হৈছে। নেক্সট, জিংক কাৰ্বনেট S ইকুৱেল জিংক অক্সাইড S প্লাছ কাৰ্বন ডাই অক্সাইড গেছ। ইয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণটো হ'ব ZnCO3
ইকুৱেল ZnO প্লাছ CO2 এইটো এটা বিয়োজন বিক্ৰিয়া ইয়াত চোৱা চি অৰ্থাৎ কাৰ্বন বিয়োজিত হৈছে জিংক কাৰ্বনেটৰ পৰা কাৰ্বন বিয়োজিত হৈছে আৰু জিংক অক্সাইড গঠন হৈছে আৰু কাৰ্বন ডাই অক্সাইড গেছ গঠন হৈছে নেক্সট কুৱেশ্যন হাইড্ৰজেন গেছ প্লাছ ক্লৰিন গেছ ইকুৱেল হাইড্ৰজেন ক্লৰাইড গেছ ইয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণটো হ'ব H2 প্লাছ Cl2 ইকুৱেল 2HCl এই দুটা সংযোজন হৈ মেলি হাইড্ৰজেন আৰু ক্লৰিন সংযোজন হৈ মেলি হাইড্ৰজেন ক্লৰাইড গঠন হৈছে ইটো ই আৰু ই এটা সংযোজন নেক্সট কুৱেশ্যন মেগনেছিয়াম সলিড প্লাছ হাইড্ৰক্লোৰিক এচিড AQ ইকুৱেল মেগনেছিয়াম ক্লৰাইড AQ প্লাছ হাইড্ৰজেন গেছ ইয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণটো হ'ব Mg প্লাছ 2HCl ইকুৱেল MgCl2 প্লাছ H2 ইয়াত চোৱা মেগনেছিয়ামে হাইড্ৰক্লোৰিক এচিডৰ পৰা ক্লৰিন অপহৰণ কৰিছে আৰু মেগনেছিয়াম ক্লৰাইড গঠন হৈছে আৰু হাইড্ৰজেন গেছ ওলাই গৈছে গতিকে ই এটা অপহৰণ তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু লগৰবোৰৰ মাজত শ্বেয়াৰ কৰি দিবা